নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ কাৰেণ্ট এফেয়াৰ চেনেলটোৰ মাজলৈ স্বাগতম জনাইছোঁ। আহকচোন বন্ধু বান্ধৱীসকল, বাহনৰ সকলো নথিপত্ৰ থকাৰ পিছতো আমি এনেকুৱা কি কথাত যান বাহন আৰক্ষীৰ পৰা চালান কাটিব পাৰে এই বিষয়ে জানো আহক। নতুন যান বাহন এনেকুৱা বহু জৰিমনাৰ ব্যৱস্থা কৰিছে যিসমূহৰ কথা শুনিলে আপোনাৰ বিশ্বাসেই নহ'ব। উদাহৰণস্বৰূপে, যদি জেব্ৰা ক্ৰচিং পাৰ কৰোঁতে কি হ'ব, ফুটপাথত গাড়ী উঠাই দিলে কিমান টকাৰ জৰিমনা ভৰিব পাৰে, আনকি ভুলকৈ অভাৰটেক বা গাড়ীৰ ৱাইপাৰ নাথাকিলেও আপুনি বা মই জৰিমনা ভৰিবলগীয়া হ'ব পাৰে। আহক বন্ধু বান্ধৱীসকল, এই বিষয়ে আমি তলত ভালদৰে আলোচনা কৰোঁ। হয়তো আপুনি ভাবি আছে যে আপোনাৰ ওচৰত বাহনৰ সকলো কাগজ পত্ৰ আছে, অৰ্থাৎ RC আছে, DL আছে, অৰ্থাৎ ড্ৰাইভিং লাইচেঞ্চ আছে, ইঞ্চুৰেঞ্চ আছে, পলিউশ্যন আছে, কিন্তু ৰাজপথেৰে অহা যোৱা কৰোঁতে আমি কিছুমান এনেকুৱা ভুল কৰিব পাৰোঁ য'ত আপুনি বা মই গম নোপোৱাকৈ জৰিমনা ভৰিবলগীয়া হ'ব পাৰে। আমি সকলোৱে এতিয়ালৈকে কাগজ পত্ৰ নথকা বা স্পীডত গাড়ী চলোৱাৰ বাবেহে আমি ছিগনেল নমনাৰ কাৰণেহে আমি ট্ৰেফিক জৰিমনাৰ কথা শুনি আহিছোঁ। কিন্তু আমি এয়াও জানো যে বিনা হেলমেটত বা ছিট বেল্ট ব্যৱহাৰ নকৰাকৈ গাড়ী চলালেও আমি মোটা অংকৰ জৰিমনা ভৰিবলগীয়া হ'ব পাৰে। কিন্তু এনেকুৱা কিছু জৰিমনা আছে য'ত আপুনি নজনাকৈয়ে এইসমূহৰ বিষয়ে বা নাজানে, কিন্তু এইসমূহৰ বিষয়ে জনাটো আমাৰ অতি দৰকাৰী। আহকচোন চাওঁ বন্ধুসকল, জেব্ৰা ক্ৰচিঙত গাড়ী থিয় নকৰাব বা নকৰিব। ছিগনেলত ৰেড লাইট জ্বলিলে বহু সময়ত মানুহে অমনোযোগিতাৰ বাবে নিজৰ গাড়ীখন জেব্ৰা ক্ৰচিঙৰ ওপৰত উঠোৱা দেখা যায়। ছিগনেলৰ অলপ আগত কিছু লাইনযুক্ত পথ থাকে, অৰ্থাৎ আমি য'ত ছিগনেল দিয়া হয় ছিগনেলৰ অলপ আগত বগা আৰু ক'লা ৰঙৰ, অৰ্থাৎ জেব্ৰাৰ যিটো ৰং, ছালটো যিটো বগা আৰু ক'লা তেনেধৰণৰ চিন দিয়া থাকে দীঘলকৈ, আৰু এই যিটো চিন দিয়া থাকে, যিটো লাইন দিয়া থাকে, এই লাইনটোৰ ওপৰেদি মানে পথৰ দুই কাষে যিখিনি মানুহ থকা হয়, এই মানুহখিনি ইপাৰৰ পৰা সিপাৰ হ'বৰ কাৰণেহে এই ছিগনেল দিয়া হয়। ছিগনেল বুলিয়ে ক'ব লাগিব, এই ছিগনেলটো দিয়া হয়। বগা আৰু ক'লা ৰঙৰ দাগবিলাক দিয়া থাকে। অৰ্থাৎ যেতিয়া ট্ৰেফিক পুলিচগৰাকীয়ে ৰেড ছিগনেল দি আমাৰ গাড়ীখন ৰখাই দিয়াৰ লগে লগে পথৰ দুই কাষে থকা মানুহখিনিও সেই জেব্ৰা ক্ৰচিঙৰ ওপৰেদি পাৰ হ'বৰ বাবেহে এই জেব্ৰা ক্ৰচিংটো বনোৱা হয়, আৰু এই খোজকাঢ়ি যোৱা মানুহখিনি সুবিধা হ'বৰ কাৰণে। ৰেড লাইট জ্বলি থকাৰ সময়ত যদিহে সামান্যভাৱেও নিজৰ বাহন জেব্ৰা ক্ৰচিঙৰ ওপৰলৈ আহে বা তাত গাড়ীখন ৰখাই দিয়া হয়, তেনেহ'লে সেয়া যান বাহন আইন উলংঘন কৰা বুলি ধৰা হয়, বা অৰ্থাৎ ছিগনেল ক্ৰছ কৰা বুলি ধৰা হয়। আপোনাৰ বা মোৰ এই কামে খোজকাঢ়ি যোৱা মানুহখিনিক অসুবিধাত পেলাব পাৰে, আৰু সেইকাৰণে গাড়ী সদায় ছিগনেলত ৰঙা লাইট জ্বলিলে জেব্ৰা ক্ৰচিঙত পিছত ৰখাব লাগে, অৰ্থাৎ জেব্ৰা ক্ৰচিংটো আমি পোৱাব নালাগে, তাৰ আগতে আমি ৰখাব লাগে। নহ'লে যদি আমি জেব্ৰা ক্ৰচিঙত ৰখাওঁ আমাৰ জৰিমনা বিহা হ'ব পাৰে। আৰু এই জৰিমনা কিমান? যদি আপুনি জেব্ৰা ক্ৰচিঙৰ ওপৰত গাড়ী ৰখাইছে তেনেহ'লে নতুন যান বাহন আইন অনুসৰি আমি কমেও 100 টকাৰ জৰিমনা ভৰিবলগীয়া হ'ব পাৰে। কিন্তু যদিহে আপুনি ভালেখিনি আগুৱাই জেব্ৰা ক্ৰচিঙৰ ওপৰত গাড়ীখন ৰখাইছে তেনেহ'লে আপুনি অতি বিপদজনকভাৱে গাড়ী চলাইছে বুলি ধৰি লোৱা হয়, আৰু আপোনাৰ ওপৰত বহুখিনি পেনাল্টি লাগিব পাৰে। বিদেশত জেব্ৰা ক্ৰচিঙৰ ওপৰেৰে গাড়ী চলালে মোটা অংকৰ জৰিমনা ভৰিবলগীয়া হ'ব পাৰে। উদাহৰণস্বৰূপে, ইংলেণ্ডত জেব্ৰা ক্ৰচিঙৰ ওপৰে যদি আমি গাড়ী চলাওঁ বা জেব্ৰা ক্ৰচিং যদি পাৰ কৰি যদি আমি গাড়ী ৰখাওঁ, 100 পাউণ্ড অৰ্থাৎ ভাৰতীয় মূল্যত প্ৰায় 8,000 টকা জৰিমনা ভৰিবলগীয়া হ'ব পাৰে। যিসমূহ জৰিমনাৰ বিষয়ে হয়তো আমি নাজানো, যদি আপুনি মই সঠিক ঠাইত হৰ্ণ ব্যৱহাৰ নকৰোঁ তেনেহ'লে আমি 100 টকাকৈ জৰিমনা ভৰিবলগীয়া হ'ব পাৰে। যদি আপুনি বা মই অনাৱশ্যকীয়ভাৱে হৰ্ণ বজাই থাকোঁ তেতিয়া আমি জৰিমনা ভৰিবলগীয়া হ'ব পাৰে। বহু ক্ষেত্ৰত দেখা যায় কিছুমান ল'ৰাই ছিগনেল দিয়াৰ লগে লগে, বিশেষকৈ বাইক বা স্কুটি চালকসকলে ফুটপাথৰ ওপৰেৰে ৰাস্তাটো ক্ৰছ কৰিব আগুৱাই যাব চেষ্টা কৰে, কিন্তু এইটোক বিপদজনকভাৱে ফুটপাথৰ ওপৰত গাড়ী চলাইছে তেনেধৰণৰ ভাবি মোটা অংকৰ জৰিমনা আমালৈ বিহিব পাৰে। অভাৰটেক কৰিলেও সাৱধান। বিপদজনকভাৱে যদি আমি বা ভুল দিশেৰে যদি আমি অভাৰটেক কৰি যাওঁ তেতিয়াও আমি জৰিমনা ভৰিবলগীয়া হ'ব পাৰে। গাড়ীত ৰেডিঅ' সংগীত শুনাও লোকচানৰ কাৰণ হ'ব পাৰে। যদি আপুনি বা মই গাড়ীত উচ্চ স্তৰত ৰেডিঅ'ৰ সংগীত বজাই থাকোঁ বা সংগীত শুনি গৈ আছোঁ, তেতিয়াও আমি যান বাহন আইন উলংঘা কৰিছোঁ বুলি ধৰি লোৱা হয় বা ভবা হয়।
আপুনি 100 টকাৰ জৰিমনা ভৰিবলগীয়া হ'ব পাৰে যদি আপুনি গাড়ীত ৱাইপাৰ ব্যৱহাৰ নকৰে বা আমি মিৰৰ গ্লাছ ব্যৱহাৰ নকৰোঁ। তেনেধৰণৰ আইন উলংঘা কৰা হ'ব পাৰে আৰু আমি তেতিয়াও জৰিমনা হ'ব 100 টকালৈকে ভৰিবলগীয়া হ'ব পাৰে। টায়াৰ ভাল অৱস্থাত যদি নাথাকে, কিছুমান টায়াৰ ক্ষয় গুচি যায় আৰু সেই দুৰ্ঘটনাৰ আশংকা বৃদ্ধি পায়। এনে ক্ষেত্ৰতো আপুনি বা মই 100 টকাৰ জৰিমনা ভৰিবলগীয়া হ'ব পাৰে। বন্ধু বান্ধৱীসকল, যদি আমাৰ এই কাৰেণ্ট এফেয়াৰ চেনেলটো চাই ভাল পাইছে, অৰ্থাৎ ভিডিঅ'বিলাক চাই যদি ভাল পাইছে, আমাৰ চেনেলটোত লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।